কোকরাঝাড়ের চিথিলাত 2 দিনের কামের হালসানিয়া বিশুয়া উৎসব পালন। কোচ রাজবংশী জনগোষ্ঠীর আদরের পরম্পরাগত অনুষ্ঠান বিশুয়া। বৃহত্তর কমতাপুরের সাথতে কোকরাঝাড় জেলার বৃহত্তর চিথিলা অঞ্চলত কোচ রাজবংশী জনগোষ্ঠীয় লোকগিলানে 2 দিনের কামের হালসানিয়া জাতীয় উৎসব বিশুয়া পালন করে। চিথিলা আঞ্চলিক আগ্রাসুর উদ্যোগত আরও চিথিলা আঞ্চলিক কোচ রাজবংশী মহিলা সমিতির সাথতে বৃহত্তর চিথিলাবাসী রাইজের সহযোগত 5 আরও 6 করালের 2 দিনিয়া কামের হালসানিয়া চিথিলা মধ্য ইংরাজী বিদ্যালয়ের বাখরাত পালন করা হয় এই আদরের বিশুয়া। উক্ত বিশুয়া উৎসবের হালসা অনুসারে সকালে গসা প্রজ্বলন আরও বিশুয়ার পতাকা উত্তোলন করা হয়। বিশুয়ার হালসা অনুসারে সন্ধ্যা অনুষ্ঠিত হওয়া বিশুয়া ময়না আরও বিশুয়া সুন্দরী বাদুরবাদের সাংস্কৃতিক আসর উদ্বোধন করে কমতাপুর স্বায়ত্তশাসিত পরিষদের পারিষদ কর্মেশ্বর রায় দেবে। ছয় করালের সন্ধ্যা সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিবে জনপ্রিয় কণ্ঠশিল্পী ডেইজি দাস। সদৌ কোচ রাজবংশী ছাত্র সন্থার চিথিলা আঞ্চলিক কমিটিয়ে আজি আমার কোচ রাজবংশী জনগোষ্ঠী জাতীয় উৎসৱ বিশুৱা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ গৈ আছে। আজি প্ৰথম দিন আৰু প্ৰথম দিনৰ যি মূল কাৰ্যসূচী যি আমাৰ কম্পিটিশ্যনৰ আমাৰ বিশুৱা মইনা আৰু বিশেষ সুন্দৰী যি কম্পিটিশ্যন বাদবাখন আছে, এই বাদবাখনৰ আজি যি মঞ্চ মুকলি কৰিবৰ কাৰণে মাতি আনিছে। আৰু আমাৰ আজি ইয়াত যিহেতু আমাৰ চিথিলা অঞ্চলটো এটা কোচ ৰাজবংশী জনগোষ্ঠীৰ এটা অধিকৃত অঞ্চল আৰু এই অঞ্চলত আমাৰ যিখিনি সংস্কৃতি ৰক্ষাৰ সংগ্ৰাম ইয়াৰ ৰাইজে কিন্তু নিষ্ঠাৰ সহকাৰে পালন কৰি আহিছে। আৰু ইয়াত যিখিনি ৰাইজ আছে সকলোৱে সংস্কৃতি প্ৰেমী আৰু ইয়াত যি বিশুৱা হয় এই বিশুৱা চবে ৰাইজে হাজাৰ হাজাৰ ৰাইজে উপস্থিত হৈ কিন্তু চবে উলহ মালহেৰে বিশুৱা পালন কৰে। তো ইয়াত আহি বহুত ভাল লাগিছে। আৰু যিহেতু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী জাতীয় উৎসৱ বিশুৱা আৰু বিশুৱাৰ দ্বাৰাতে আমাৰ যি জাতি হেৰাই যোৱা সংস্কৃতিবিলাক উদ্ধাৰ কৰা এক প্ৰয়াস এই আমাৰ চিথিলা বিশুৱা উৎসৱ পালন সমিতিয়ে আজি 24 বছৰৰ পৰা কৰি আহিছে। এইবাৰ 24তম বিশুৱা। তো এইকাৰণে আমাৰ বিশুৱা পালন সমিতিক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোক মাতি আনি ইয়াত সন্মান দিয়াৰ কাৰণে মই বহুত বহুত তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক দিনত এনেকুৱা আমাৰ যিখিনি সংস্কৃতি ৰক্ষাৰ সংগ্ৰাম আমাৰ বিশুৱা পালন সমিতি নিশ্চয় কৰি যাব আৰু আমাৰ চিথিলাবাসী ৰাইজে নিশ্চয় সহযোগ কৰিব। এইখিনি মই ৰাইজৰ আগত মই অনুৰোধ কৰিছোঁ আৰু ইয়াত মাতি অনাৰ কাৰণে বহুত বহুত সন্মান দিয়াৰ কাৰণে মই বহুত ধন্যবাদ জনালোঁ।